হাই হেল্ল' নমস্কাৰ গাইজ, অসমবাসী ৰাইজ আৰু অন্য এটা ভিডিঅ' আপোনালোকক আজি মই এই চৰ্চটোৰ জৰিয়তে ক'বলৈ গৈ আছোঁ যে যোৱা দুদিনমান আগতে যি আমাৰ অসমৰ বোলে জনপ্ৰিয় গায়ক হৈছে কণ্ঠশিল্পী ৰাজীৱ হদিয়া নামৰ এজন গায়ক হঠাৎ অনুষ্ঠান কৰি থাকোঁতে ঢুকাল। তো তাৰ ওপৰত জুবিন দাক এটা কথা সুধিছিলে যে তেখেতে যেতিয়া কথাটো সুধিছিলে তেখেতক ৰাজীৱ হদিয়াৰ বিষয়ে, তেতিয়া জুবিন গাৰ্গে কৈছিলে যে সেই মানুহজনৰ লগত বহু বছৰ আগতে ৰাজীৱ হদিয়াৰ লগত জুবিন গাৰ্গে গীত এটা গাইছিল আৰু তেনেকৈয়ে দুয়োটাই লগ হৈছিল। আৰু সেইটো কথাৰ সুৰতে সাংবাদিকে যেতিয়া কুৱেশ্যন কৰে আৰু তেতিয়াই জুবিন দাই কৈছিল যে মই এনেকৈ ভালকৈ চিনি নাপাওঁ। এতিয়া কথাটো হ'ল, একাংশই ইয়াৰ ওপৰত ভিডিঅ' বনাই TRP লৈ আছে, আৰু মই কিন্তু TRPৰ বুলি নহয়, মই এইটো ক'বৰ কাৰণে আহিলোঁ যে বহুত ভিডিঅ' চালোঁ, বহুত বেয়া লাগিছে। তো বহুতে কৈ আছে জুবিন গাৰ্গ মদাহী এটা আৰু ৰাজীৱ হদিয়া বহুত ডাঙৰ চেলিব্ৰিটি। তো গাইজ মই এইখিনিয়ে ক'ম, আজিলৈকে মই ৰাজীৱ হদিয়া নামৰ গায়কৰ নামে শুনা নাই। তো সঁচা কথা ক'ব গ'লে মই শুনিছোঁ জুবিন গাৰ্গৰে নাম, কিন্তু এইটো ক'ব নাযাওঁ যে বহুত ভাল ভাল গায়ক থাকে, নুশুনিবও পাৰোঁ। মোৰ ইমানখিনি জ্ঞান নাই বা জ্ঞাত নহয়, মই সেইকাৰণে মই শুনা নাই তেখেতৰ গীত, বা তেখেতে যদিও কোনোবা তেখেতৰ গীত শুনিছোঁ কিন্তু তেখেতে গোৱা বুলি মই গম নাপাওঁ আচলতে। আৰু আজি এইটোৱে কথা কওঁ যে বহুতে কৈ আছে যে জুবিন গাৰ্গক, আজি মই কি কওঁ, মই আৰ্জেণ্টৰ ভিডিঅ'টো বনালোঁ এইকাৰণে। অলপ আগতেও মই বহুতকেইটা ভিডিঅ' পালোঁ যে কমেণ্ট বক্সত চাব নোৱাৰি একাংশই যে কয় যে জুবিন গাৰ্গ এটা মদাহী, কাম নাই, ফকতীয়া মানুহ এটা, এনেকৈ বুলি কৈ আছে। কিন্তু মই এইটো কথা কওঁ যে জুবিন গাৰ্গে যিমানখিনি সংগীতানুষ্ঠান কৰোঁতে পইচা লয় বা মাননি হিচাপে ডিমাণ্ড কৰি লয়, সেই পইচাখিনিৰ আধা শতাংশতকৈ বেছি পইচা তেখেতে মানুহক দান কৰে। কোনোবাই পঢ়াৰ খৰচ বা কোনোবাৰ বেমাৰ আজাৰত খৰচৰ দায়িত্বত তেখেতে পইচা দি দিয়ে। আজিলৈকে তেখেতৰ সম্পত্তি গণিব নোৱাৰা হ'ব লাগিছিল, যিহেতুকে তেওঁ এখন প্ৰগ্ৰেম কৰিলে মোটামুটি 9ৰ পৰা 10 লাখ টকা, 12 লাখ টকালৈকে তেখেতে পায়। আৰু তেখেতে ইমান পইচা কি কৰিছে? তেখেতৰ যদি আপোনালোকে তেখেতৰ বিষয়ে চাব যায়, ঠিক তেনেকুৱা ধৰণৰ কথা, মুখতে যি টি কথা নক'ব আপোনালোকে। আৰু একাংশ বহুত আছে এনেই আৰু ভাৱতে বকি থাকে, কিন্তু সেই দুখৰ কষ্টৰ সময়ত সেই জুবিনৰ গান শুনি কিনে চকু পানীখিনি মুচি থাকে, আৰু সেইকেইটাই আজি ৰাজীৱ হদিয়াক ওপৰত উঠাই কিনে মৰাৰ পাছত জুবিন গাৰ্গক ডাউন দি আছে। আৰু এইটোৱে ক'ব যাওঁ যে জুবিন গাৰ্গ হৈছে অসমৰে নহয়, পূৰা গোটেই ভাৰতৰে শিল্পী বুলি ক'ব লাগিব। তেখেতে যিহেতুকে অসমৰ বাহিৰত কলকাতাত যাই থাকে বা বেলেগ বেলেগ জেগাত, বলিউডতো 2-3টা হ'লেও গান গাইছে বহুকেইটা, আৰু তেখেতক আমি অমান্য কৰিব নোৱাৰোঁ। তো গাইজ এইখিনিয়ে কথা। মোৰ কথাখিনিত যদি সহমত আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব। আৰু জুবিন গাৰ্গক দোষ দি এতিয়া লাভ নাই, দোষ দি থাকিলে হ'ব। তেখেতেও ডাইৰেক্ট কোৱা নাই যে মই চিনি নাপাওঁ, তেখেতে কৈছে মই ভালদৰে চিনি নাপাওঁ। হয়তো এটা গান গাওঁতে মানুহক কিমান সময় চিনি পাব পাৰে। মোৰ দৰে বহুত ল'ৰাকতো জুবিন গাৰ্গে লগ পায়, বা বহুত টেলেণ্টৰ ল'ৰাই মনত থাকে নেকি? নাথাকিব পাৰে। তেখেতে হাজাৰ হাজাৰ গীত গাইছে।